কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। মই ইয়াতে দুটা ষ্টেজত কথাখিনি আলোচনা কৰিম বুলি ভাবিছোঁ। প্ৰথমতে আমাৰ স্কিমটো, ছেকেণ্ড অফ অল এওঁলোকো মানে কেনেকুৱাকৈ আগবাঢ়িছে বা আমি এৱেৰনেছ প্ৰগ্ৰেম আপোনালোকে প্ৰায়তো আপোনালোকে গোৱালপাৰা বা আপোনালোকে হেৰিত যায়ে থাকে, তাত দেখিছে সৌভাগ্য স্কিমৰ বেনাৰবিলাক দেখিছে, তাত মানে এটা বাল্ব থাকে। সৌভাগ্য স্কিমটো হৈছে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে ছেপ্টেম্বৰ 17 ঘোষণা কৰা স্কিম, যোনটো স্কিম মতে আমি হিন্দীত কওঁ প্ৰধানমন্ত্ৰী হৰ ঘৰ বিজলী যোজনা। তাৰমানে এইটো হৈছে কি প্ৰধানমন্ত্ৰীয়ে আমাক প্ৰথম 31 মাৰ্চত দিছিলে কি 31 মাৰ্চ 19ত দিছিলে, সেই তাৰিখৰ ভিতৰত প্ৰত্যেকখন ঘৰতে মানে আমাৰ ইলেক্ট্ৰিচিটিটো থাকিব লাগিব। কাৰণ ইলেক্ট্ৰিচিটিৰ লগত আমাৰ ডেভেলপমেণ্টৰ কথা জড়িত হৈ আছে। আপোনাৰ সেইদিনা মই কলগাছিয়াৰ একদম ভিতৰ এৰিয়াটোত গ'লোঁ, তাত কামাৰপাৰা, তাত যে একদম এটা জোপোহা আৰু দেই, তাত সোমাই ভাল লাগিলে এটা সৰু বাচ্ছাই, মানে মই ফটোখন অনা নাই, মানে আপোনাৰ এনেকুৱা মানে আপোনালোকৰ নিচিনা মানে ৰিভাৰ চৰ নহয়, কিন্তু ৰিভাৰ বেংক একদম হেৰি কাপোৰ আছে, ল'ৰা এটাই মানে কম্পিউটাৰত কাম কৰি আছে, মানে বয়স খুব বেছি 14-15 বছৰ হ'ব। কাৰেণ্টটো হোৱাৰ লগে লগে তেওঁ সেই ফেচিলিটিটো পাই গৈছিল, আৰু তেওঁ গোটেই বিশ্বৰ কথা সেই কোনো মানে কলগাছিয়াৰ নিচিনা মানে আপোনাৰ কামাৰপাৰা সেই ইমান ভিতৰৰ এৰিয়াৰ পৰা তেওঁ গোটেই মানে পৃথিৱীৰ খবৰ লৈ আছে, বা তেওঁ মানে থ্ৰু ইণ্টাৰনেটেদি কিছুমান ফ্ৰেণ্ডৰ লগত যোগাযোগ কৰি আছে। সেইটো সম্ভৱ হৈছে আমাৰ কাৰেণ্টৰ কাৰণে। গতিকে সেই হেৰিটো আমাৰ কেন্দ্ৰীয় চৰকাৰে দৃষ্টি ৰাখি যাতে আমাৰ কোনো হিউমেন ৰিচোৰ্চ অৰ্থাৎ মানৱ সম্পদত যাতে প্ৰগতিত বাধা হ'ব নোৱাৰে, তাৰ কাৰণে তেওঁ এই স্কিমটো ঘোষণা কৰিছিলে আমাৰ 2017। তেতিয়া আমাৰ গাঁৱত আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত প্ৰায় 1,29,000 হাউচ হোল্ড মানে ঘৰ উইদাউট ইলেক্ট্ৰিফিকেশ্যন আছিলে, অৰ্থাৎ কাৰেণ্ট নোহোৱাকৈ আছিলে। এতিয়া আমি এই পজিশ্যনত পাইছোঁ, সেইটো আমি 56,000লৈকে নমাব পাৰিছোঁ। আমি তাত দুটা কেটেগৰী কৰিছিলোঁ, এটা হৈছে অন গ্ৰিড আৰু এটা অফ গ্ৰিড। অন গ্ৰিড মানে এনেকুৱা য'ত আমি কাৰেণ্ট ট্ৰেন্সফৰ্মাৰ মানে লাইনত থৈ দিব পাৰোঁ, আৰু অফ গ্ৰিড হৈছে আপোনালোকৰ নিচিনা চ'ৰ এৰিয়াত য'ত আমি লাইন টানি কাৰেণ্টবিলাক দিব নোৱাৰোঁ। এইটো আমি যোনবিলাক আমি ছাৰ্ভে ডাটা এটা পাইছিলোঁ ফ্ৰম DC অফিচ, গোটেইখিনি তেওঁলোকে যিটো DC অফিচৰ পৰা দিছে, আমাৰ বৰপেটাত যিখিনি চৌৰ এৰিয়া আছে মোটামুটি 18,000-ৰ পৰা 19,000লৈকে মানুহ আছে। তাত আমি সেই প্ৰপ'জেলটো RECক দিলোঁ, REC গৃহীত হ'ল, গৃহীত কৰিলে ইয়াত মোটামুটি আপোনাৰ মানে ফাৰ্ষ্ট হেৰিত 9,800 প্লাছ 30,000 বা 12,000 মান আহিছে। তাৰপিছত আপোনালোকক কোৱাৰ নিচিনাকৈ এওঁলোকক আপোনালোকে ছাৰ্ভেত হেল্প কৰক। নেক্সট ফেজ ৱাইজ আমি 31 ডিচেম্বৰৰ ভিতৰত গোটেইখিনি আপোনালোকক আমি দিব লাগিব। কাৰণ গতিকে যেতিয়া আপোনালোকৰ ঘৰত আহে, এওঁলোকৰ মানুহ আহে, আপোনালোকে এই কাগজখিনি এতিয়া ফটো বিচাৰি যাতে পাছত কোনো মানুহ হাহাকাৰ হ'ব নালাগে। তাৰপাছত আৰু কাগজ বিচাৰি মানে ভোটাৰ ID কাৰ্ড এইবিলাক যাতে ৰেডি কৰি ৰাখে, সেইটো মই আপোনালোকক অনুৰোধ। আৰু ইয়াত মই একচুৱেলি আমাৰ কি হৈছে, আপোনালোকৰ যোনবিলাক এৰিয়া আমাৰ হেডকোৱাৰ্টাৰ অফিচৰ পৰা বহুত দূৰত হয়, গতিকে ইয়াতে স্বাভাৱিক এটা মানে যোনটো আপুনি শুনিছোঁ মানে কৰাপশ্যন বা হেৰি হোৱাটো এটা স্বাভাৱিক। কিন্তু এইটো যিমান পাৰোঁ আমি নিকাকৈ কৰাৰ কাৰণে আমি অনুভৱ কৰিলোঁ যে আপোনালোকৰ ভিতৰ এৰিয়াত যাতে কোনো থাৰ্ড পাৰ্টি এটা সুবিধা ল'ব নোৱাৰে, তাৰ কাৰণে আমি এৱেৰনেছ প্ৰগ্ৰেমৰ কাৰণে মানে চিন্তা কৰিলোঁ। আৰু সেই হিচাপে আমি আমাৰ যোনটো কনচাৰ্ণ কোম্পানী তেওঁলোকক ৰিকুৱেষ্ট কৰিলোঁ, আপোনালোকে ছাৰ্ভেৰ সময়ত আমাক হেৰি কৰি দিয়ে, মানে মিটিং এৰেঞ্জ কৰি দিয়ে, আমি ৰাইজক এনেকুৱাকৈ ধুনীয়াকৈ সুবিধা পাওঁ আমাৰ কথাখিনি কোৱাৰ কাৰণে। তাত মানে কি আপোনালোকৰ এই স্কিমটো টোটেলি মানে ফ্ৰী ইলেক্ট্ৰিচিটি। ইয়াত কাকো আপোনালোকে 1 টকাও দিব নালাগে। ইনফেক্ট এওঁলোকে কৈছে যোনখিনি মানুহৰ হাতত আই কাৰ্ড আছে তেওঁলোকৰ লগতহে আপোনালোকে ডিল কৰিব, মানে কি কাগজ পাতি দিব। মানে তাৰ সলনি যদি বেলেগৰ লগত আপোনালোকে কাগজ পাতি আদান প্ৰদান কৰে, তাৰ দায়িত্ব কিন্তু এওঁলোকৰ কোম্পানীয়ে নলয়। এই কথাটো আমাক কৈ দিছে। কাৰণ কোনোবা একজনে থাৰ্ড পাৰ্টিয়ে কিবা এটা কৰিব, তাৰ কাৰণেতো এওঁলোকক আমি ৰেছপনচিবল কৰিব নোৱাৰোঁ। গতিকে আপোনালোকে কাগজ পাতি হেণ্ড অভাৰ কৰাৰ আগতে চাব তেওঁৰ হাতত আই কাৰ্ডটো আছে নে নাই। সেইটো মেইন কথা দেই।
আই কাৰ্ড নোহোৱা মানুহৰ লগত আপোনালোকে ডিল নকৰিব। তাৰপাছত আপোনালোকৰ ফালৰ পৰা কমপ্লেইন আহিছিলে, বহুত টকা পইচা তোলা হৈছে। সেই কমপ্লেইনৰ ভিত্তিত আমাৰ এপিডিচিএলৰ ফালৰ পৰাই অলৰেডি আপোনালোকে যোনকেইজন নাম ক'লে তাৰে ক্ষেত্ৰত এজন এৰেষ্টো হৈছে। আৰু আশা কৰিছোঁ আশ্ৰাফুল ইছলাম বুলি, আশা কৰিছোঁ পুলিচে সেইটো তদন্ত কৰি আছে। আৰু কাৰণ ডিচি ছাৰে এই স্কিমটোত তেওঁ নিজে জড়িত হৈ আছে। আৰু গতিকে গোটেই ৰেকেটটো ক'ত পৰা আহি যাব পুলিচৰ। আৰু এনেকুৱা হ'ব পাৰে, কাৰণ এওঁলোকে লৰছে যে নিকাকৈ কৰিব, মই সেইটো কোৱা নাই। কাৰণ এওঁলোকৰো মানুহ তেনেকুৱা দুই এজন ওলাব পাৰে। গতিকে আজি ৰাইজক অনুৰোধ, যাতে কাকো পইচা নিদিয়ে। আপোনালোকে লৰ্ডছৰ কিবা প্ৰব্লেম হ'লে আপোনাৰ নাম্বাৰটো দি দিব পাব্লিকৰ ওচৰত। আজি আপুনি ৰাজহুৱাভাৱে ঘোষণা কৰক। মই তেওঁক অনুৰোধ কৰিছোঁ যাতে মোৰ নম্বৰটো মই ইতিমধ্যেই বিভিন্ন মানুহক দিয়া আছে। আৰু আপুনি বৰপেটা চাৰ নম্বৰত ফোন কৰিলে আপনি কৈ দিয়ক নাম্বাৰটো কৈ দিয়ক স্যার। আচ্ছা, নম্বৰটো 9101 273936 273936 স্যার আকৌ এবাৰ কওক। 9101 273936 আবুল হুসাইন আহমেদ। আৰু যদি আপোনাৰ কমপ্লেইনটো নকৰে, সেই কমপ্লেইনটো আপুনি বৰপেটা চাৰ্কল অফিচত বৰপেটা চাৰ্কল অফিচত ইমেইল এজিএম লিখি লওক, নাইবা মই ইয়াত লিখি দিম। ইয়াতে আৰু টাইমটো নহ'ব ইমান। গতিকে সেই মেইলত আপোনালোকৰ কমপ্লেইনবিলাক দি দিব। মই আৰু বেছি আপোনালোকৰ এৱাৰনেছ প্ৰগ্ৰেমটো আমাৰ বিৰাটেই প্ৰয়োজন আছে। আপোনালোকে দিলে এতিয়া আমাৰ কথা